দাদা তুমি গা ধুলা নে? ধুইছ। দাদা ইফালে আহাচোন। কৈছো ৰবা। দাদা আজি আমাৰ বাবে এটা স্পেচিয়েল দিন। স্পেচিয়েল দিন? কি স্পেচিয়েল? দাদা কোৱাচোন আজি কি স্পেচিয়েল? স্পেচিয়েল বাৰু তুমি কোৱাচোন আজি কি স্পেচিয়েল? আজি দিনটো সকলো ছোৱালীৰ বাবে এটা স্পেচিয়েল দিন হয়। মানে আজি ৰাখী বন্ধন। আজি ৰাখী বন্ধন নেকি? বেছি নজনা ভয় জড়ি থাকিব নালাগে, আহা। ৰবা। मेरी राखी का मतलब है प्यार भैया। इसे समझो ना, इसे समझो ना, रेशम का तार भैया। दादा মোৰ এতিয়া উপহাৰটো দিয়া। আজি যে ৰাখী বন্ধন মই পাহৰিছিলো নেকি? তোমাৰ মানে একো অনাই নহ'ল। দাদা মোক উপহাৰৰ কোনো বস্তুৱে নালাগে। তোমাৰ আশীৰ্বাদে মোৰ বাবে যথেষ্ট। মোৰ জীৱনৰ সকলো বিপদত তুমি সহায় কৰি থৈ দিবা। তাতে মই সুখী হ'ম। মই কথা দিছো ভনী, মই তোমাৰ জীৱনৰ বিপদতে তোমাক সহায় কৰি থৈ দিম। হ'ব, বেছিকৈ ক'ব নালাগে। সময়ত সকলো দেখা যাব।
ব'লা ঐ ছোৱালী ময়ো লাগিছে দেই ইহঁতৰ পিছে পিছে যাওঁ বোলা আজি দেখোন কাৰো দেখা দেখি নাই আহিছে আহিছে সৌ দুজনী পখিলা ঐ ৰাখি আজি এই ল'ৰাকেইজন আজিও ৰৈ আছে। দিনক দিনে সিহঁতৰ উৎপাত বাঢ়ি গৈছে, ব'লা আমি গৈ থাকো। ঐ ছোৱালী কলৈ যাব ওলাইছা দেখা নাই আমি মাছ মাৰিবলৈ যাব ওলাইছো। বহি কিতাপ লৈ কোনোবাই মাছ মাৰিব যায় নেকি জনাই যদি কেলে সুধিছ? আই ঐ দেহি খং চোৱা চাও আমাক বাদে দি দিয়া। নিদিলে কি কৰিবি চৰ খাবলৈ যদি মন নাই বাদে। তই চৰাবি হা শুনি তোমালোকে যোৱা আজি বহুদিন ধৰি তোমালোকৰ কথা শুনি আহিছ আজি তহঁতক যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক টাটা গুড বাই